কবিতাৰ শিৰোনাম কলিজাত সোঁৱৰণত বিষ্ণু ৰাভা। কবি ৰূপজ্যোতি চাংমাই। কোনো কবিয়ে লিখিছিল, বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, হয় ৰাভাদেউ এতিয়া গভীৰ ৰাতি। ভোগবাদ বস্তুবাদৰ কলীয়া মেঘে ঢাকিছে আমাৰ কৃষ্টিৰ আকাশ। সংস্কৃতিটো দেখিছো দুষ্কৃতিৰ সমাহাৰ, বিলাসী সপোনত আক্ৰান্ত মন মগজু, যি ঢাকি থৈছে প্ৰগতিৰ নতুন পোহৰৰ সূৰ্যটো। এতিয়াতো মন গলেই গাব নোৱাৰো মানুহৰ গান, এতিয়া বহুত ৰাতি তমসা আকাশ। ৰাজনৈতিক সামাজিক দৰ্শন আৰু মতাদৰ্শগত সংঘাতৰে বহুধা বিভক্ত সমাজ। বিষ্ণু ৰাভা তুমি যে সজাইছিলা সোণসেৰীয়া সংস্কৃতিৰ পথাৰ, তাত এতিয়া নাই গণদেৱতাৰ অৰ্চনাৰ মাত। বিষ্ণু ৰাভা তুমিতো নাছিলা মাথো এটা নাম, তুমি এই সংগ্ৰামৰ আন এক নাম। সংস্কৃতিৰ পথাৰৰ পৰা খেলপথাৰলৈ, নিচলাৰ সংগ্ৰামৰ পৰা সদনৰ মজিয়ালৈ, কি যে এক বৰ্ণিল জীৱন পৰিক্ৰমা তোমাৰ। ৰাভাদেউ তোমাৰ পথেই কৰিব লাগিব সকলোৱে অংগীকাৰ। স্বপ্ন আৰু আশাৰ চাকিটি আজিও জ্বলাই থৈছো হৃদয়ৰ এক নিৰ্ভীক কোণত। ৰাভা ৰাভাৰে চিৰজ্যোতিষ্মান হওক আজি লুইতৰ দুয়ো পাৰ। ৰাভাৰ আভাৰে চিৰজ্যোতিষ্মান হওক আজি লুইতৰ দুয়ো পাৰ।